কৈ দিয়া ৰিয়েল টেটু বনাব মোক নিদিয়ে মাংস ধুনীয়া পাত মেইন হয় নমস্কাৰ সকলোকে হাই গাইজ ৱেলকাম বেক টু মাই চেনেল আপোনালোকে চাগে মোক পাহৰি গৈছে হয়নে কিয়নো নাপাহৰিব মই কেতিয়াবা ধুমকেতুৰ দৰে আপোনালোকৰ ওচৰত আবিৰ্ভাৱ হওঁ আজি দীপাৱলী গতিকে সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত শুভেচ্ছা আৰু আপোনালোকৰ সকলোৰে জীৱন বৰ শান্তিময় আৰু উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ আৰু একো নাই ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ বুকু কি কৰি আছা মেহেন্দি লগাই আছোঁ মানে মেহেন্দি টেটু ডিজাইন এটোতো ৰিয়েল টেটু নহয় ৰিয়েল টেটু নহয় কি কৰিবা মই কাম চলাই আছোঁ মেহেন্দিৰে কাৰণ ৰিয়েল টেটু বনাব মোক নিদিয়ে মাহঁতে আৰু এইখিনি ঠাইত মোৰ টেটুৰ ডিজাইন বিৰাট ভাল লাগে আৰু মানে বহুত মন যায় টেটু বনাব এয়া আমাৰ মমিয়ে খুব ধুনীয়া ৰংগলী বনাই আছে আজি ষ্টাৰ্ট দিছোঁ শেষলৈকে কি আহে আপোনালোকক দেখুৱাম আৰু এটা বস্তু দেখুৱাই দিওঁ ৰ'ব মোৰ লগত বাক চক পেঞ্চিল নাছিলে অ'কে তো মই কি কৰিছোঁ ইটাৰ টুকুৰা দি ডিজাইনটো আঁকি লৈছোঁ এইবোৰ অকল যোগাৰ হয়নে আমাৰ শেষলৈকে কি লোক আহে দেখুৱাম আপোনালোকক এতিয়া ষ্টাৰ্ট দিছোঁহে কিমান দেৰি হয় নাজানো এয়া চাওক আমাৰ বুকু ৰংগলী বনাই আছে সাৱধান হৈছে আৰু অকণমান মই সজাম বুলি ভাবি আছোঁ কিন্তু টাইম নাই একচুৱেলি আবেলি চাকি লগোৱা কাম কৰিব আছে সেইকাৰণে ইয়াতে এৰো বুলি ভাবিছোঁ বাট অকণমান আছে আৰু ডিজাইন কৰিব মনটো গৈ আছে চ' গাইজ হৈ গ'ল মোৰ ৰংগলী বনোৱা কেনেকুৱা হৈছে নাজানো আপোনালোকে কমেণ্ট কৰি ক'বচোন কেনেকুৱা হৈছে বুকু এতিয়া কি কৰিবা এতিয়া আমি ৱাটাৰ কেণ্ডেলছ বনাম আহা তুমি মামা দুজনে কৰি এইবোৰ ৱাটাৰ কেণ্ডেলটো বনাম তেতিয়া ভিডিঅ' ৰেকৰ্ড কৰিবা আমাৰ চাকি লগোৱা পৰ্ব চলি আছে মই না হেপী দিৱালী কৈ দিয়া চুম তুমি দিৱালী উইচ নকৰা কাকো তাইৰ মন নাই তাহতে মোৰ ৰংগলীত ফটো উঠিব আহিছে চাওক কেনেকুৱা হৈছে ৰংগলী বহুত ভাল হৈছে মোৰ যিহে কেমেৰা কোৱালিটি নাই মই ফটো ভালকৈ উঠি দি দিম হা আহা মনটো বহুত ভাল লাগি যায় জানেনে অকণমান বাহিৰত ঘূৰি আহোঁ আজি মাৰ গাটো বেয়া ষ্টিল আৰু মই কওঁতে ওলাইছে মামা মই ভিডিঅ' কৰা দেখি সিহঁতে সোমাইছে ছুটি দেখা আহা 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 তাই মোক স্পেচিয়েলি সুধিছে পপি বাইদেউ ব্লগ কৰি আছে নেকি সেইকাৰণে মই এয়া চব দৌৰ পলাই আছে মই আনিমে এই আহিছে ফাইনেলি এজনী আহিছে আৰু এজনী তাইকতো মই আনিমে আজি প্লিজ অ'কে ইমান অত্যাচাৰ নিদিওঁ মই তাইক ঠিক আছে বাৰু এই আহিছে ইমান লাজ সিহঁতৰ জেঠা পাবা ভালকে আপুনি কিবা গুৰুত্বপূৰ্ণ বচন ক'ব দিৱালীৰ বাবে দিৱালীৰ বাবে ক বাবু অসমবাসী ৰাইজক কোৱা ক'ব জেঠা কিবা অসমবাসী ৰাইজক দিৱালীৰ শুভেচ্ছা দে হয় নেকি অঁ এইটো দিব লাগিব নেকি ইউটিউবত অঁ হেপী দিৱালী ক ভাই হেপী দিৱালী চবে কি হৈ আছে হয় নাখাবি আজি মৰমৰ ভাইটি ভণ্টি আটাইলৈকে মোৰ শিশু দিৱসৰ শুভেচ্ছা থাকিল দিৱালীৰ লগতে গতিকে সকলোলৈকে মই এই মানে শিশুসকলে হ'ল যোনে চাই আছে আৰু শিশু দেশৰ ভৱিষ্যত গতিকে তেওঁলোকক এই আজি শুভ দিনত আটাইলৈকে শুভকামনা কৰি যাতে জীৱনত উন্নতি কৰিব পাৰে তেওঁলোকলৈ যাতে তেওঁলোকে যাতে অসমৰ এজন গৌৰৱ কৰি আনিব পাৰে অসমলৈ সেইটোলৈকে তেওঁলোকলৈ মই শুভেচ্ছা আৰু আশা কৰি মই দিৱালীৰ শুভেচ্ছা জনাম গৈ আছো পপি বাইদেউ কি পছত বহি আছা এ ৰাম ভাগৰ লাগিছে আচলতে গোটেই দিন কাম কৰি পেটত খাব মা দেউতা মোক খাব দিয়া নাই গোটেই দিন আপোনালোকে কওকচোন তাই যেনেকে আছে এই সুই ধাগাৰ অনুষ্কা শৰ্মাৰ নিচিনা পষ্ট দি আছে নাই আমি ইমান ফেমাছ মানুহ নহয় আমি নহওঁ বাৰু আৰু তাতে চাওক মই কাপোৰ খোলোৱা এলাহত মই ইমান একদম পুৰা শ্লিভলেছ কাপোৰ পিন্ধি আহিছোঁ মানে এতিয়া মোৰ ঠাণ্ডাও লাগিছে মানে
এতিয়া আমি যাব ওলাইছোঁ পূজাত, কালী পূজাত। আচলতে ইয়াতে আহি মই এতিয়া যাব নোৱাৰা হৈ গৈছোঁ ঘৰত। মোক এতিয়া ৰাতি ভাত নোখোৱাকৈ নপঠায় জেঠিহঁতে, গতিকে আজি ভাত খাই যাম মই। আৰু এতিয়া জাষ্ট বিকজ চুটিৰেখাৰ যাব লগা আছিল পূজাত, গতিকে তাইক এতিয়া ময়ে লৈ যাব লাগে। তো চলো হাম লোক পূজা যাতে হে। আৰু তাতে কি কি হয় পূজাত দেখাওঁ আপোনালোকক অকণমান। চলো। হাই কৰি দে ইফালে ওচৰত হেপী দিৱালী ভালকে কোৱা হেপী দিৱালী হেপি দিৱালী উইশ কৰি দিয়া চবকে। হেপী দিৱালী টু অল। তুমি কিয় লাজ কৰি আছিলা আহিব হা? Okay. আমি এতিয়া গল্প চল্প কৰোঁ মাহীৰ লগত। যেতিয়া ইমান টেষ্টি মাংস বনাইছে আমি গেটৰ পৰা পুৰা স্মেল পাইছোঁ। আমাৰ জেঠি মাংস অকণমান দৃশ্য আপোনালোকক দেখুৱাওঁ। আপোনালোকে খালি চাব পাৰিব, স্মেলটো নাপাব, টেষ্ট কৰিব নোৱাৰিব। কেনেকুৱা ধুনীয়া স্মেল আহিছে, আমি গেট খুলিয়ে মানে পাইছোঁ। মাংস ধুনীয়া পাত দিলে খোৱা নাই নোখোৱা? খাওঁ এই মাংস ধুনীয়া পাত মেইন হয় নে নাই? খাওঁ হয়নে নাই ভিডিঅ'টো কি যাব আহিছোঁ। অ'কে আমি কি কৰিম এতিয়া? আমি একচুৱেলি থাম্বনেইলৰ ফটোৰ কাৰণে বহিছোঁ। চা ৱালৰ কালাৰ মোৰ ড্ৰেছৰ কালাৰ মেটচ হৈ গৈছে। মেচিং আমাৰ খানা শেষ হ'ল গাইজ। আৰু এতিয়া ভাবিছোঁ আমি ভিডিঅ'টো এণ্ডিং কৰিম। পূৰা দবাই খাইছোঁ। আচলতে জেঠি পূৰা টেষ্টি চিকেন বনাইছিলে। আৰু মেক্সিমাম টাইম যদি আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দি চেনেল। ঠিক আছে আজি ইয়াতে এণ্ড কৰোঁ তেন্তে। লগ পাম আপোনালোকক বেলেগ এটা ভিডিঅ'ৰ সৈতে। আৰু আমাৰ মইনাহঁতক মই আনি থাকিম এতিয়া ভিডিঅ'ত, সিহঁতে এজনীটো নাহিবই। ঠিক আছে বাৰু এণ্ড কৰোঁ। বাই 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 গুড নাইট।